চলিছে সংগ্ৰাম চলিছে ইনকলাব জিন্দাবাদ জিন্দাবাদ জুই চলিছে সংগ্ৰাম চলিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জিন্দাবাদ এই জুই চলিছে সংগ্ৰাম চলিছে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যি আজি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল ৰঞ্জিত দাস যোগান মন্ত্ৰী আৰু আমি ৰঞ্জিত দাসক সকীয়াই দিছোঁ ইয়াৰ পৰা যে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক আৰু লগতে ক'বলৈ বিচাৰিছোঁ যি শাক পাচলি মানে যি কৃষক যি শাক পাচলি উৎপাদন কৰে তেওঁলোকক এছাম দালাল যিসকল দালাল বেপাৰী সেই বেপাৰীসকলে ৰাম ঠগন দি বহু মূল্যত বিকি আছে কিন্তু সেই কৃষকসকলে উচিত দাম পোৱা নাই সেইটো আমি ৰঞ্জিত দাসক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে দুখীয়া শ্ৰেণীৰ ওপৰত আপুনি নজৰ দিয়ক অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ সাজু থাকক জয় আই অসম অসমীয়া যুৱ মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আপোনালোকে দেখিছে যে আজি পেট্ৰলজাত সামগ্ৰীৰ পৰা দৈনিক নিত্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰতিবিধ সামগ্ৰীলৈ আকাশলংঘী মূল্য বৃদ্ধি কিন্তু এই ক্ষেত্ৰত চৰকাৰ যেন ক'ৰবাত সম্পূৰ্ণৰূপে বিফল হৈছে যোগান মন্ত্ৰী যেন অসংবেদনশীল এই বিষয়বস্তুবোৰৰ ওপৰত তেওঁৰ গুৰুত্ব প্ৰদান কৰাত আৰু সেই হেতুকে আমি আজি এই বিফলতাৰ প্ৰতিবাদত আমি এক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী হাতত ল'লোঁ আৰু ইয়াৰ পৰাই আমি তেওঁক সকীয়াই দিব বিচাৰিছোঁ যাতে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ ভূমিকা লওক আৰু এনেদৰে যদি মূল্যবৃদ্ধি হৈ থাকে আৰু বিশেষকৈ এনেকৈ ক'ভিড মহামাৰীৰ পাছত ৰাইজে অৰ্থনৈতিক অৱস্থা একেবাৰে আপোনাৰ অচল হৈ পৰাৰ পাছত যিদৰে মূল্যবৃদ্ধি হৈ আছে এনেকৈ হৈ থাকিলে সামাজিক যে অস্থিৰতাৰ এক কাৰক হৈ পৰিব সেইটো নিশ্চিত আৰু সেই হেতুকে আমি আজি ইয়াৰ পৰাই আমি যিহেতু দেখিছোঁ তেওঁলোক যেন চৰকাৰখন এই বিষয়বোৰৰ সন্দৰ্ভত একেবাৰে অসংবেদনশীল তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা আমি বিশেষ ভূমিকা লোৱাত আমাৰ পৰিলক্ষিত হোৱা নাই আৰু আমি সেই হেতুকে ইয়াৰ পৰা আমি তেওঁলোকক কাটৰ আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ লগতে সকীয়াই দিছোঁ ইয়াৰ পৰা যাতে অনতিপলমে তেওঁলোকে ইয়াৰ ওপৰত ব্যৱস্থা লওক অন্যথা আমি ইয়াতকৈ অধিক ভয়াৱহ বা জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য